হেতি ঘৰলে আমাৰ ঘৰত আছিলে হেতিতে আইতা যাব এতিয়া এই চিঞৰি আছে ফালে ফালে বা ওলালে নানকু গাড়ী যে ক'ত যাবা যে তুমি কাকপথাৰে যাবা ক'ত যাবা বাই নানকু কি খবৰ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত ভাল মই নিকুমনি আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মানডে কালি সানডে আছিলে তো ঘৰত নানকু নাই সিহঁতি আইতাকৰ ঘৰত গৈছে তাৰপিছত ভাবিলোঁ কিবা বৰো লাগিছে সি নাই সি থাকিলে তাৰ লগত টাইমটো পাছ হৈ যায় এতিয়া সি নাই হালা কৰা মানুহ নাই ঘৰ একদম ঠাণ্ডা হৈ আছে এতিয়া মা আৰু মই অলপ আগত পাপা আছিলে পাপা অফিচ গ'ল এতিয়া ভাবিছোঁ কি নকৰোঁ আমনি লাগিছে সেইকাৰণে ভাবিলোঁ ব্লগিংটোকে ষ্টাৰ্ট কৰোঁ আৰু দিনটোত আজি কেনেকৈ কটাওঁ সেইটোকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব তো এতিয়া মই মোৰ ভাগত যি কাম পৰিছে মই কামখিনি কৰি লওঁগৈ আৰু নেঞ্চি মেচিহঁতকো অলপ খুলি দিম তো ফাৰ্ষ্ট কামটো কৰি লওঁ একদম হেৰি হৈ গ'ল ফেনবোৰ চলি আছে ফেনবোৰ অফ কৰি দিওঁ ইফালে মা পূৰা কৰি আছে মোৰ কামখিনি শেষ কৰি হৈ গ'ল বাচন কেইটামান ধুবলৈ আছে ধুই লওঁ তাৰপিছত মা আছিলে তাৰপিছতে যাব পাৰিম হৈ গ'ল তো লাইট অফ এতিয়া যাম মই মা ওচৰলৈ লগ আজি বতৰটো বিৰাট ধুনীয়া কৰিছে অলপ ৰ'দ নাই পুৰা ধুনীয়া বতৰ বাহঁতি নাই কাৰণে তাতো স্কুটিখন আছে ইফালে বাৰীখন পুৰা চাফা কৰি ৰাখিছে এইবোৰ টাব আমি এতিয়া কৰিম অলপ মায়ে কৰি আছে এফালে কালাৰ দি আছে প্ৰথমে ইটা দুডোখৰমান যিহেতু চবেই জানে ইটা দিলে পানীটো শুহে সেইবাবে আৰু মাটিখিনি অলপ বালি মিক্স কৰি ল'ব লাগে তেতিয়া পানীটো শুহি লয় নহ'লে অকল মাটি থাকিলে পানীটো যেতিয়া ফুলত মানে পানী দিয়া হয় পানীখিনি নুশুহে তো পানীখিনি ৰৈ যায় মাটি আৰু বালি মিক্স কৰি এনেদৰে আৰু অলপ গোবৰ পাৰিলে দি দিব তেতিয়া ভাল হয় ইয়া টাব ৰেডি হৈ গৈছে আৰু কালাৰ দিয়া নাই আৰু এইফালে কাটিং কৰি থোৱা ফুলৰ পুলিবোৰ এইবোৰ আমাৰ ঘৰৰে হয় আগৰ এজোপা ডাঙৰজোপা ইয়াত হোৱাইট য়েল্লো সব মিক্স হৈ গ'ল ফুলৰ পুলি আৰু নাৰ্জী ফুলৰ কাটিং কৰিছিলোঁ নাৰ্জী ফুলটো বহুত জলদি ডাঙৰ হয় তো ডাঙৰ হৈ গ'ল এতিয়া মায়ে ফুলৰ পুলিবোৰ কাটিং কৰা ফুলৰ পুলিবোৰ ৰুই আছে এটা এটা কৰি এনেকৈ অলপ এনেকৈ খান্দি কিনে পুলিটো ভৰাই ফুলৰ পুলিবোৰ ৰুওঁতে অকণমান গুৰিটো হেঁচি দিব লাগে টাইটকৈ দুবাৰমান তেতিয়া মানে ভাল আৰু এইদৰে মায়ে পুলিবোৰ ৰুই গৈ আছে আৰু মোৰতো জানে আৰু উল্টা ফুল পুলি ৰোৱাৰ পাছতে মই কালাৰ নহয় চূণ মাৰিছোঁ ঘৰত এনেকৈ আনিছিলে চূণ মাৰিবৰ বাবে সেই যোনখিনি আছিলে সেইখিনি মই চূণ মাৰি দিছোঁ টাববোৰ দেখিবলৈ ভাল লাগে শুৱনি লাগে ফুলৰ টাববোৰ আৰু এইদৰে মাৰি আছোঁ আৰু এতিয়া
আজি বেছি পুলি ৰোৱা নাই, খুব বেছি 12টা নে 15টা কিবা এনেকৈ ৰোৱা হ'ল। আৰু আছে ৰুবলৈ, এইখিনি ৰুম পাছতকৈ। আৰু ছাইডত টাববোৰ দেখিছে চাগে, এইখিনি চাফা কৰিবলৈ আছে। তো এইখিনি চাফা কৰি লোৱাৰ পাছতহে ফুলৰ পুলিবোৰ ৰুম এনেদৰে। ফুল ৰোৱা হৈ গ'ল, ফুল পুলি ৰোৱা হৈ গ'ল। ইফালে দেখিছে চাগে কালাৰ নাছিলে বাবে চূণকে দি দিলোঁ, দেখিব বেয়া লগা নাই, ধুনীয়া লাগিছে। কিন্তু আমাৰ ইয়াত মানে কুকুৰা আছে, মায়ে কি কৰিছে, কুকুৰা আহি গোটেই এইবোৰ খুচৰে, সেইকাৰণে ইয়াত মানে চাৰিওকাষে কুকুৰা সোমাব নোৱাৰাকৈ প্লাষ্টিকৰ বস্তা এটা হেৰি কৰি দিছে। আৰু মাটিখিনি ইয়াত টাববোৰত মাটিবোৰ কম কমকৈ দিয়া হৈছে, কাৰণ ইয়াত সাৰ দিম বুলি কৈছে মায়ে। গোবৰ যিহেতু আমাৰ ইয়াত পাবলৈ অলপমান দিগদাৰ হয়, আৰু শাকৰ খেতি কৰিব পাৰে যেতিয়া গোবৰ অনা অলপ দেৰি লাগি যায়। তো ফুল পুলিটো ৰুই দিলোঁ, সেইবাবে অলপ অলপ আধা দেখিছোঁ চাগে হাফ মাটি দিছোঁ, তাৰ ওপৰত সাৰ দিম, কিনি আনিব পায়। তো এতিয়া হৈ গ'ল। ফুলৰ পুলি ৰুই আজৰি হৈ এতিয়া ঘৰৰ ভিতৰত, বৰ্তমান মই মোৰ ৰুমত। বাহিৰত ইমান বতৰটো ৰ'দ নাই, কিন্তু সেমেকা কৰি ৰাখিছে, তথাপিও অলপ গুপগুপনি এটা আছে। তো এবাৰ গৰম উঠিলে মুখ হাত ধুই মেলি ভিতৰলৈ আহিলোঁ, আৰু মা গা ধুবলৈ গ'ল। তাৰপিছতে এতিয়া আজি ফুলৰ পুলি কমচে কম 15টামান ৰোৱা হ'ল, আৰু বাকী কাটিং কৰি মানে ঘৰৰ আগৰে পুলি কাটিং কৰি কিনে মায়ে পচাই ৰাখিছিলে। তো সেইখিনিকে ৰুইছিলোঁ, আৰু আছে ভালেমানকেইটা। টাববোৰ অলপ চাফা কৰিবলৈ আছে। মই মানে কি হয়, এনেই টাবটোত আগতে কালাৰ দি ল'ব লাগে, কিন্তু মই মানে ফুল মাক ক'লোঁ মাটি ভৰাই দিয়া, তাৰপিছত কালাৰ দিম ওপৰখিনি, চাদৰখিনি পাছকে দিম বুলি ক'লোঁ। কালাৰ আনিব ক'লোঁ, কালাৰ নানিলে তো ঘৰত আনি থোৱা চূণ আছিলে, তো চূণকে দি তেতিয়া দেখিবলৈ ভাল লাগিছে, বেয়া লগা নাই। যদি কালাৰটো আনি দিয়ে মোক, মই ওপৰত দি দিম বাৰু। আৰু এনেকৈ ফুলৰ পুলিবোৰ ৰুই মানে যিকোনো গছৰ পুলিয়ে ৰুই মানে ভাল লাগে ন, মনটো কিবা এটা। মই অৱশ্যে ৰোৱা নাই, মায়েহে ৰুইছে। মই দুটা ৰুইছোঁ, বাকী চব মই কালাৰ কৰি আছিলোঁ ওপৰত, মানে চূণ মাৰি আছিলোঁ টাববোৰৰ ওপৰত। আৰু টাববোৰ মানে চাফা যদি হয় দেখিবলৈ বেছি ভাল লাগে। এতিয়া বাৰু ফুল ফুলা নাই, আগত পুলিটোহে ৰুইছোঁ, 2দিনমান লাগিব ফুলিবলৈ। তেতিয়া মই আকৌ দেখাম বাৰু আপোনালোকক কি কালাৰ ফুল হয়। এতিয়া আমি ধৰিব পৰা নাই, মিক্স আপ হৈ আছে কি কালাৰ, কোনটো কালাৰ পুলি। তো আমাৰ ঘৰৰ ওচৰত এখন নাৰ্চাৰী আছে, তাৰ পৰা মায়ে ফুলৰ পুলি আৰু সাৰ আনিম বুলি কৈছে। মানে গোবৰটো দিলে বেছি ভাল, আৰু গোবৰটো ঘপককৈ মানে পাবলৈ বৰ দিগদাৰ। আৰু আমি গোবৰ এনেকৈ কিনি লওঁ, যিহেতু আমাৰ সৰু বাৰী এখন আছে ঘৰৰ আগফালে, তাত শাক পাচলিৰ খেতি কৰোঁ আমি। তো তাত খেতি কৰিবলৈ যেতিয়া মানে গোবৰ পেলোৱা হয়, তেতিয়া তাৰ পৰা বাৰু দি দিয়া হয়। কিন্তু এতিয়া গোবৰটো টাইম লাগিব, সেইকাৰণে ফুলৰ পুলিখিনি আগতে কাটিং কৰি দিয়া হ'ল যে, সেইকাৰণে আজি ৰুই দিলোঁ। অলপ পুৰণা গোবৰ আছিলে, সেইবোৰকে মাৰি দি দিছে। আৰু সাৰটো দি দিলে অৱশ্যে গোবৰ নিদিলেও হয়, কেঁচু সাৰ বুলি কয়, কিন্তু দিলে পটককৈ ফুলবোৰ ধুনীয়া হয়, ডাঙৰো হয়। তো এতিয়া অলপমান ৰেষ্ট লওঁ, গৰমো উঠিছে, ভাগৰ নলগা বাৰু, গৰমহে উঠিছে। তো অলপ পাছত আৰু কি কৰি যাওঁ মই দেখাই যাম, তো চাই যাব। মই যাওঁ মাৰ লগত দোকান। তো দোকান যোৱাৰ আগে মানে আলু নাই, কিবা কিবি নাই, এডোখৰ বৰ পিছল। দোকান যোৱাৰ আগে মই ভাবিছোঁ মেচি আৰু নেঞ্চিক খুলি থৈ যাওঁ। সিহঁতে চাওকচোন মোৰ স্কুটিখনৰ ছাইডত বদমাছ। নেঞ্চি দেখিছে, এই মৰম কৰিবলৈ পাতি দিয়ে ন। কি হ'ল দুচা হিংসা কৰি আহি গ'ল। ই আকৌ এনেই চাব দেই, আজনী নেঞ্চি আহি গ'ল। आओ पधारो। তো এতিয়া তোমালোকে থাকা, আমি যাওঁ দেই ফুফু, সোনকালে আহি আছোঁ। বাই বাই কৈছোঁ। চাই আছে মেচিয়ে। বাই মেচি, বাই মেচি, মা আৰু মই গৈ আছোঁ। দাল ভাত, এগ ফ্ৰাই, আৰু কালি ৰাতি 2 পিচ মাংস। আৰু যে মই বনাইছিলোঁ এই আচাৰটো, খৰিচা আচাৰটো খতম, খাবলৈ বিৰাট টেষ্টি হৈছিলে। খাই লওঁ মা আৰু মই খানা।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে বুলি একো বিশেষ দেখাব নোৱাৰিলোঁ যদিও মই চেষ্টা কৰিলোঁ আৰু বেলেগ ৰেচিপি আৰু ভিডিঅ'লৈ মই সোনকালে আহি আছোঁ নেক্সট ভিডিঅ'লৈ আৰু এতিয়া আমি চাই আছোঁ ধামাল খুব কমেডি মুভি হয় আৰু আজি ৰানকুটিও আহিব বুলি কৈছে চাওঁ কি হয় তো আজিলৈ ইমানতে সামৰিছোঁ তো যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব তেতিয়াহে মই যদি কিবা ভিডিঅ' দিওঁ আপোনালোকৰ ন'টিফিকেশ্যন যাব আৰু যদি মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ মানে বাই বাই টেক কেয়াৰ অফ ইউ